गणेशनि दुलाबारियाव फुथिमारि दैमानि माथावरिया खुरखालांजोबनो हमबाय। बानायनायनि बोसोरनैनि सिगांनो गिख्रंथाव महर लानो हमदों माथावरिनि गुवार गुवार खुरखानाय बाहागोआ। दैमायाव दै देरब्लानो माथावरि बायनानै गोबां गामिखौ लोमसावना सिलिंखार खालामगोननि मिजिं खालामदों रायजो राजाफ्रा। बालाहाजों माथावरि बानायनाय आरो मोजां हा होयैनि थाखायनो बेबायदि गुगालांदों होनना दाबि खालामदों ओनसोलनि रायजो राजाफ्रा। ठिकादारा गोहैलो आइजें बाहायनानै माथावरि बानायनायनि थाखायनो हाफोरा ज्राव ज्राव गुगालांदों होनना फोरमायदों जायगानि सुबुंफ्रा। कौटि कौटि रां बाहायनानै बानायनाय माथावरिफोरखौ दा दै सम्पद बिफान थामहिनबा ठिकादारनि गोहैलो गोसोनि थाखायनो बोसोर मोनस्लाबै समावनो ज्राव ज्राव जामख'लांबाय होनना अजद दैखांदों रायजो राजाफ्रा। लोगोसे माथावरि बानायनाय समाव रायजोफोरा ठिकादारखौ खामानिखौ मोजाङै मावनो खावलायसेयावबो गोसो होयैनिबो अजद होदों। जितु माथावरि बांधছি এই মাথাউৰিটো এক বছৰ নহল। এক বছৰ নহৰ কাৰণে এই মাথাউৰি ভাঙি যাইছে। এতিয়া মানুহ কেনেকৈ চলব? এতিয়া এই নদী কাষ পালাই আহি পেলাই এতিয়া মানুহ খেতি বাতি চব নষ্ট হৈ যাব যদি ভাঙি যায়। যদি এক বছৰ দুই তিনবাৰ বান্ধিব লাগে তো মাথাউৰি হ'ল নেকি? আৰু বালা মাটি দি বান্ধছি মাথাউৰিটো। পানী বেছি হ'লেতো মানুহ এইফালে বাগৰি যাব একেবাৰে। বাগৰি গ'লে মানুহ খেতি বাতি চব নষ্ট হৈ যাব। কি ক'ব এতিয়া চৰকাৰে? কি ক'ব এতিয়া চৰকাৰে? কি কৰে এইটো অতি সোনকালে কৰিব লাগে আমাৰ হিচাপে। মানুহো চলিব নোৱাৰি, মাথাউৰি ভাঙি পৰি গ'ল একেবাৰে। গোটা গোটা জাগা জাগা একদম চব ভাঙি পৰি যাই আছে। কাৰ ভুলৰ বাবে এনেকুৱা? এইটো ঠিকাদাৰৰ ভুল হৈছে, কাৰণ ঠিকাদাৰে ভাল মাটি দিয়া নাই, ভালকে কাম কৰা নাই। তেওঁৰ কাৰণে হৈছে এইটো, ঠিকাদাৰৰ কাৰণে এইটো হৈছে। ঠিকাদাৰক ভালকে কাম কৰিবলৈ ৰাইজে কৈছিল না? কৈছিল একবাৰ ঠিকাদাৰে। ৰাইজক হেৰি কৈছিল যে আপোনালোকে ভাল মাটি ফেলক, ভালদৰে কাম কৰক, ভাল হ'ব। তেওঁলোকে মানে উপযুক্ত কৰি থৈ গুচি গ'ল। মাথাউৰি ভাঙিলে কিমান মানুহৰ ক্ষতি হ'ব? বহু মানুহৰ, মোটামুটি ইয়াতে 10-20 হাজাৰ মানুহৰ ক্ষতি হৈ যাব। ইয়াতে এনেকুৱা ক্ষতি হৈ যাব এই মাথাউৰি ভাঙিলি। পূব ধুলাবাৰী এইটো এটা আমি নদীৰ ভিতৰতে থাকো। এতিয়া মাথাউৰিটো যদি বান্ধি আছে, আমাৰ খেতি বাতি হ'ল মাথাউৰিৰ বাহিৰত, খেতি বাতি হ'ল বাহিৰত। যদি এতিয়া মাথাউৰিটো ভাঙি যায় তেনেহ'লে আমাৰ খেতি বাতি দেখোন চব শেষ হৈ যাব। কেতিয়া বনাইছে মাথাউৰিটো? মাথাউৰি যোৱাবাৰ বনাইছে, যোৱাবাৰ। এক বছৰ হৈ গ'ল, এক বছৰ পাৰ হ'লে। কি অৱস্থা হৈ আছে এতিয়া মাথাউৰি? মাথাউৰিটো এতিয়া খহি যাই আছে, অৱস্থা নাই, বালা মাটি দি বান্ধা হয়। গতিকে কি ক'ব এতিয়া চৰকাৰক? এতিয়া চৰকাৰে এতিয়া কি ক'ব, মানে চৰকাৰে এতিয়া জানিব লাগিব, এতিয়া ক্ষতিপূৰণ দিব লাগিব। যদি আমাৰ খেতি হেৰি হৈ যায় চৰকাৰে দিব লাগিব। এতিয়া মাথাউৰিৰ কাৰণে, মাথাউৰি যদি একেবাৰে নাথাকিলে হয় তথাপি আমাৰ খেতি চেতি অন্যায় নহ'ল হয়। এতিয়া মাথাউৰি বান্ধাৰ গতিকে এতিয়া যদি খেতি অন্যায় হয় তেনেহ'লে খেতি পূৰণ দিব লাগিব চৰকাৰৰ। মাথাউৰি যদি একেবাৰে কাটি দিয়ে, ক'তো যদি মাথাউৰি নাথাকে তেনেহ'লে কাৰো ক্ষতি নহয়।